হেল্ল' কি খবৰ সকলোৰে ভালে আছে চাগে আজি লকডাউনৰ আজি থাৰ্ড ডে আচলতে লকডাউনটো আছিলে বহুত জৰুৰী হৈ গৈছিলে সকলোৰে কাৰণে আমিতো বেংগলোৰত আছোঁ যিহেতু সেইকাৰণে বেংগলোৰতো পূৰা মনা হৈছে সকলোৱে মানিছে কিন্তু নিউজত দেখি আছোঁ যে অসমত বহুত মানুহে মানা নাই আচলতে এইবোৰ মানিব লাগে আচলতে মানুহে নিউজ এইবোৰ সকলোতে দেখিয়ে আছে তথাপি মানুহে ইমান কিয় বুজি পোৱা নাই মই সেইটোৱে বুজি পোৱা নাই আৰু আহক আজিৰ ব্লগটো আৰম্ভ কৰোঁ সকলোৱে ভালে থাকক ছেফ থাকক ঘৰৰ ভিতৰত থাকক অকণমান সময় ধৈৰ্য ধৰক ঘৰৰ ভিতৰত নিজৰ ভাল লগা কাম কৰক ভালকৈ ৰন্ধা মেলা কৰক যাৰ ৰন্ধাত চখ আছে যাৰ ছবি অঁকাত চখ আছে ছবি আঁকক এনেকৈ এংগেজ থাকক আপুনি আৰু আমি যদি ঘৰৰ ভিতৰত থাকোঁ তেন্তে সকলো মানুহৰ কাৰণেই আচলতে ভাল আমি এতিয়া সমাজৰ কাৰণে চিন্তা কৰিব লাগিব গতিকে ঠিক আছে আহক আজি ব্লগটো আৰম্ভ কৰোঁ আজিৰ ব্ৰেকফাষ্টটো হৈ গৈছে অলৰেডি এতিয়া লাঞ্চৰ কাৰণে ৰেডি কৰিছোঁ চুজিনা অলপ বনাব খুজিছোঁ কুকাৰতে বনাম যিহেতু সোনকালেও হ'ব পিঁয়াজ জলকীয়া তেলত দিছোঁ অলপ পাঁচফোৰণ দিছোঁ তেলত খিনি অকণমান ফ্ৰাই কৰি ল'ম আৰু এইফালে এয়া দালি হৈ গৈছে মচুৰ দালি আৰু ধোৱা মগু যিটো কয় সেইটো মিক্স কৰি বনাইছোঁ আৰু এইখিনি এতিয়া পিঁয়াজৰ ফ্ৰাই হৈ গৈছে অকণমান হালধি দিছোঁ ইয়াৰ পাছতে মই ইফালে চজিনা আলু বিলাহী এনেকৈ অলপ কাটি থোৱা আছে সেইখিনি দি দিছোঁ চজিনাটো আচলতে এতিয়া খুব উপকাৰী হয় হেল্থৰ কাৰণে সেইকাৰণে অকণমান চজিনা এয়া বনাইছোঁ অকণমান পানী দি বনাম তাৰপাছত এইখিনি অকণমান লৰাই পেলাই ফ্ৰাই কৰিম আৰু তাৰপাছতে অলপ পানী দি দিম বহুত বেছি নিদিওঁ আৰু এয়া অলৰেডি ফ্ৰাই হৈ গৈছে এয়া নিমখ দিছোঁ অলপ তাৰপাছত আকৌ অকণমান ফ্ৰাই কৰিম তাৰপিছতে অলপ পানী দি দিছোঁ বহুত বেছি দিয়া নাই তাৰপিছতে 5 মিনিটমানৰ পাছত এটা হুইচেল মাৰিলে অফ কৰি দিম আৰু ধুনীয়াকৈ কুক হৈ যায় আৰু আচলতে এনেকৈ অলপ পনীয়াকৈ খোৱাটো ভাল হেল্থৰ কাৰণে গতিকে এইখিনি দিলোঁ কুকাৰত আৰু এইফালে এইখন কেৰাহীত ভাজি বনাবলৈ ইয়াত তেল দিছোঁ দাংবডি ইয়াত পায় কিন্তু অসমৰ নিচিনা নহয় একচুৱেলি দাংবডিবোৰ এয়া অলপ দাংবডি বহুত দিনৰ মূৰত আনিছিলোঁ দাংবডিটো ইয়াৰ খাই বৰ বিশেষ ভাল নালাগে তথাপি অকণমান চেঞ্জ হওক বুলি এবাৰ আনিছিলোঁ এয়া পিঁয়াজ জলকীয়া অকণমান তেলত ফ্ৰাই কৰিছোঁ তাৰপাছতে দাংবডিখিনি দি দিম পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ অকণমান হালধি দিছোঁ আৰু এইখিনি এয়া ফ্ৰাই হৈছে আৰু পিঁয়াজো একচুৱেলি পূৰা কমপ্লিট এটা ইউজ কৰা নাই ইয়াত আছে আলু পিঁয়াজ তথাপি অলপ কমকৈ ইউজ কৰিছোঁ যিহেতু এতিয়া লকডাউন হৈ আছে আৰু বস্তু আমাৰ ওচৰত এটা মাৰ্কেট কমপ্লেক্স আছে তাত পায় বস্তু কিন্তু আচলতে মই বাহিৰলৈ ওলাই যোৱাটো অকণমান এভইড কৰি আছোঁ এয়া দাংবডি আলু দি দিছোঁ ভাবিছোঁ যিমান দিন পাৰোঁ অলপ হিচাপত ইউজ কৰি যিমান দিন পাৰোঁ বাহিৰলৈ ওলাই নাযাওঁ আৰু যিহেতু এতিয়া কৰোণা ভাইৰাছৰ কাৰণে খুব বেয়া হৈছে চিটুৱেশ্যনবোৰ গতিকে একেবাৰে যেতিয়া শেষ হ'ব তেতিয়াই যাম বুলি ভাবিছোঁ আৰু গতিকে এইকেইদিন অকণমান হাত ধৰি চলি আছোঁ ভালকেই খোৱা হৈছে কিন্তু অকণমান হিচাপত চলি আছোঁ আগতে যদি ভাজিত এটা পিঁয়াজ দিওঁ এতিয়া আধা দি আছোঁ এতিয়া তেনেকুৱা কৰি আছোঁ এয়া দাংবডিখিনি অলপ ভাজিছোঁ আৰু এয়া কিচেনৰ অৱস্থা এইখিনি চব্জি আছে ইয়াত পটল এটা আছিলে অকণমান শুকাই গৈছে সেইটো দি দিওঁ আৰু নষ্ট নকৰোঁ আজিতে মিলাই পেলাই কাটি দিম
নিমখ দি দিছোঁ আৰু হৈ গৈছে এতিয়া অলপ ঢাকনটো লগাই দিম গেছটো অলপ কমাই দিছোঁ কুক হৈ যাব অলপ সময় পাছতে গতিকে এয়া দালি হৈ গৈছে আৰু ভাজি হৈ আছে এয়া ঢাকনটা লগাই দিছোঁ ডাঙৰ ঢাকন এতিয়া মই ইউজ কৰা নাই সৰু ঢাকন ইউজ কৰিছোঁ যেটো ভাজি কম বনাইছোঁ সৰু ঢাকনটো ইউজ কৰিলে গেছটো কম ইউজ হয় গেছ আছে অৱশ্যে আনি থোৱা এইটো এটা গেছ আনি থোৱা আছে কিন্তু হ'লেও অলপ হিচাপত ইউজ কৰিছোঁ আৰু এয়া দালি হৈ গৈছে তাৰপাছত এইখিনি অকণমান পালেং শাক আছে এদিন ইউজ কৰিব পৰা হ'ব পালেংটো এতিয়া বৰ আচলতে ভাল খোৱাটো অলপ পালেং ৰাখি থৈছোঁ কাইলৈ কাৰণে কেঁচা আমটো এতিয়া ভাল খোৱাটো ভিটামিন চি থাকে গতিকে কেঁচা আম অকণমান দালিত দি দিছোঁ আমি যিহেতু টেঙাকৈ ভালো পাওঁ মচুৰ দালিখিনি আৰু এয়া ভাজি হৈছে আৰু 5 মিনিটমানৰ পাছতে হৈ যাব অকণমান পানী দি দিছোঁ আৰু এতিয়া অকণমান চালাড বনাম বিটৰুট গাজৰ আৰু তিয়হ বিটৰুটটো এতিয়া হেল্থৰ কাৰণে খুব ভাল বস্তু আপোনালোকে যদি পায় খাব বিটৰুট গাজৰ আৰু তিয়হ আধা ইউজ কৰিছোঁ এইখিনিৰে চালাড এয়া বনাই আছোঁ গতিকে এয়া হৈ গৈছে সবজিনাৰ চব্জি অলপ পনীয়াকৈ বনোৱা হৈছে যাতে ভাতৰ লগতো খাব পাৰি আৰু ৰাতি যেটো আমি ৰুটি খাওঁ সেয়া ৰুটিৰ লগতো যদি থাকি যায় খাব পৰা হ'ব গতিকে আপোনালোকেও বনাব পাৰে এনেকৈ সিম্পল সজিনাৰ চব্জি এটা সালাড হৈ গৈছে আৰু ইয়াৰ ৰাতিপুৱা অলপ ৰাজমা আছিলে আৰু ইয়াত হেলমন তিয়াই থোৱা আছে হেলমনটো এতিয়া ভাল হেল্থৰ কাৰণে আপোনালোকেও খাব আগদিনা ৰাতি তিয়াই ৰাতিপুৱা খাব ইয়াৰ ভাজি হৈ গৈছে আৰু কিচেনটো অকণমান লেতেৰা হৈছে এইখিনি ডাষ্টবিনত ভৰাব লাগিব ইয়াত যিহেতু দুটা ডাষ্টবিন কৰিব লাগে এটা ৱেট আৰু এটা ড্ৰাই এইখিনি ৱেটত ভৰাব লাগিব এতিয়া আবেলি সময় অকণমান বজাৰৰ কাৰণে আমি ওলাই আহিছিলোঁ এয়া আমাৰ এপাৰ্টমেণ্টৰ সন্মুখৰ ৰাস্তাটো এই ৰাস্তাটো একচুৱেলি মোৰ ইমান বছৰ হ'ল বেংগলোৰত মই এনেকুৱা খালী কেতিয়াও দেখাই নাছিলোঁ যে দেখিছে কিমান খালী এয়া মানুহে ডিষ্টেঞ্চ মেইনটেইন কৰি লাইন কৰি আছে আমি এনেদৰে লাইন পাতি আছোঁ আৰু ইয়াত সকলো মানুহে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিছে একেবাৰত 4জন মানকে সোমাব দিছে আগৰ দৰে সোমাব দিয়া নাই ৰাস্তাটো খালী দেখিছে এয়া আমাৰ পাছতো লাইন আৰু সোমাওঁতেও হেণ্ড চেনিটাইজাৰ ইউজ কৰিহে আমাক ভিতৰলৈ সোমাব দিছে আমাৰ লকডাউনৰ প্ৰথম সপ্তাহৰ ব্লগ আপোনালোকে লকডাউন সময়খিনিত ঘৰত কেনেকৈ সময়খিনি ইউটিলাইজ কৰিছে জনাব আৰু আকৌ এটা নতুন ব্লগ লৈ আহি আছোঁ তেতিয়ালৈকে বাই বাই ষ্টে হোম ষ্টে ছেফ